নমস্কাৰ, মোৰ নাম গিলবাৰ্ট চাৰ্ভাৰ্ছ। পুনৰবাৰ আপোনাক সকলোকে মোৰ ইউটিউব চেনেল গিলবাৰ্ট চাৰ্ভাৰ্ছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনাক যদি কোনোবাই হাঁহে বা আপোনাক যদি কোনোবাই ঠাট্টা মাৰে তেনেহ'লে এই ভিডিঅ'টো চাবলৈ কাৰণে নাপাহৰিব। এজন বিজনেছমেন আছিলে। তেওঁ খুব ডাঙৰ এটা ধনী বিজনেছমেন হয় আৰু তেওঁ এদিনাখন এখন গাঁৱলৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ নিজৰ গাড়ী লৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে আৰু যাত্ৰাত গৈ থাকোঁতে গাঁওখন নোপোৱাৰ আগতেই তেওঁ এখন নৈ কিনাৰলৈ পালেগৈ আৰু তেওঁ গৈ দেখে যে নৈৰ সিপাৰে তেওঁ যাবলগীয়া সেই গাঁওখন আছে। এতিয়া তেওঁৰ হাতত দুটা অপশ্যন আছে। প্ৰথম অপশ্যনটো হৈছে যে তেওঁ গাড়ীখন লৈ 8 ঘণ্টা যাত্ৰা কৰিব লাগিব, তাৰ পাছতহে তেওঁ সেই গাঁৱত উপস্থিত হ'বলৈ পাৰিব। আৰু দ্বিতীয় অপশ্যনটো আছিলে যে তেওঁৰ সন্মুখত এখন নাও আছে, সেই নাৱেৰে যদি তেওঁ 20 মিনিটত যাত্ৰা কৰে তেনেহ'লে সেই গাঁওখনত তেওঁ উপস্থিত হ'বলৈ পাৰিব। তেওঁ সিদ্ধান্ত ল'লে সেই নাওখনত যাবলৈ কাৰণে। তাৰপিছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। অলপ সময়ৰ পাছতে সেই বিজনেছমেনজনে সেই নাৱৰীয়াজনক সুধিলে যে তুমি মোক চিনি পাইছানে? মই কোন হয়? নাৱৰীয়াজনে ক'লে, নাই, মই আপোনাক চিনি পোৱা নাই। বিজনেছমেনজনে ক'লে, কিয়, তুমি বাতৰি কাকত নপঢ়া নেকি? তাত সদায় মোৰ ফটো আহি থাকে, মোৰ কথা তাত লিখিয়ে থাকে। তাৰপিছত নাৱৰীয়াজনে ক'লে, নাই, মই পঢ়িব লিখিব নাজানো। বিজনেছমেনজনে ক'লে, কি, তুমি পঢ়িব নাজানা, লিখিব নাজানা? তেনেহ'লে এই জীৱনৰ অৰ্থ কি? তাৰপিছতে তেওঁ অলপ মন দুখ কৰিলে। যাত্ৰা তেওঁলোকে আৰম্ভ কৰিলে। অলপ সময়ৰ পাছতে বিজনেছমেনজনে তেওঁ ক'লে যে এই মাটিডোখৰত মই এটা ডাঙৰ ফেক্টৰী খুলিম, মিনাৰেল ৱাটাৰৰ এটা ফেক্টৰী খুলিম। নাৱৰীয়াজনে বুজি নাপালে আৰু সুধিলে, কি খুলিব মালিক? তাৰপিছতে সেই বিজনেছমেনজনে খুব খঙত তেওঁ ক'লে যে মই ইয়াত খোৱা পানীৰ এটা ফেক্টৰী খুলিম। বিজনেছমেনজনে কৈছে যে চহৰত খুব বিক্ৰী হয়, তোমালোকৰ গাঁৱত কিন্তু বিক্ৰী নহয়। চহৰত কিন্তু খুব দোকানে দোকানে এইবিলাক পোৱা যায়। নাৱৰীয়াজনে ক'লে, মই চহৰলৈ কেতিয়াও মই গৈয়ে পোৱা নাই। তেতিয়া ঠাট্টা মাৰি হাঁহি সেই বিজনেছমেনজনে তেওঁ ক'লে, কি, তুমি চহৰ কেতিয়াও গৈয়ে পোৱা নাই? তেনেহ'লে তোমাৰ জীৱনৰ অৰ্থ কি? নাৱৰীয়াজনৰ খুব দুখ লাগিল আৰু তেওঁ একো নক'লে। অলপ সময়ৰ পাছতে তেওঁ সেইবিলাক কথা ভাবি থাকোঁতেই নাওখন গৈ এটা ডাঙৰ পাথৰত খুন্দা মাৰি দিলে। খুন্দা মাৰি দিয়াৰ ফলত নাওখনৰ তলত এটা ফুটা হৈ গ'ল আৰু পানী ভৰিবলৈ আৰম্ভ হ'ল। দুয়োজনে খুব ভয় কৰিছে যে এতিয়া কি হ'ব, তেওঁলোকে এতিয়া মৰিবলৈ আছে আৰু নাওখন একেবাৰে নদীৰ মাজমজিয়াত আছে আৰু যিকোনো সময়তে নাওখন ডুব যাব পাৰে। তাৰপিছতে নাৱৰীয়াজনে সেই বিজনেছমেনজনক সুধিলে যে মালিক, আপুনি সাঁতুৰিবলৈ জানেনে? বিজনেছমেনজনে ক'লে, নাই, মই সাঁতুৰিবলৈ নাজানো। তেতিয়া এই নাৱৰীয়াজনে ক'লে, তেনেহ'লে আপোনাৰ জীৱনৰ অৰ্থ কি? তেতিয়া সেই ধনী বিজনেছমেনজনে নিজৰ ভুলটো স্বীকাৰ কৰিলে আৰু তেওঁ ৰিয়েলাইজ কৰিলে আৰু সেই নাৱৰীয়াজনক ক'লে যে তোমাক যি লাগে মই তাকেই দিম, কিন্তু মোক তুমি বচাই দিয়া, মোক বচাই তুমি সিপাৰলৈ লৈ যোৱা। তেতিয়া সেই নাৱৰীয়াজনে ক'লে, আপুনি চিন্তা নকৰিব, মই আছোঁ, ভয় নকৰিব। মই কেৱল সাঁতুৰিবলৈও নহয়, কিন্তু আনক বচাবলৈ কাৰণেও পাৰোঁ। আৰু সেই বিজনেছমেনজনক তেওঁ পাৰলৈ লৈ গ'ল। তো প্ৰিয়বিলাক, আমি এই সৰু কাহিনীটোৰ পৰা এটা শিক্ষা আমি পাওঁ আৰু সেই শিক্ষা হৈছে যে আমি আমাৰ দৈনন্দিন জীৱনত আমি কাকোকে কেতিয়াও আমি হাঁহিব নালাগে, কাকো ঠাট্টা আমি কেতিয়াও মাৰিব নালাগে, কাকো আমি সৰু বুলি গণ্য কৰিব নালাগে। কাৰণ আপুনি বা মই নাজানো যে আমাৰ জীৱনত কোনটো সময়ত কোন কেতিয়া কাক আমাৰ জীৱনত সহায়ৰ বাবে প্ৰয়োজন হৈ যাব। সৰু কাহিনী যদি ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।